অৰূপ কুমাৰ ডাঙৰীয়াৰ ওপৰত যিখিনি মানে ব্যৱস্থা ল'ব লাগিছিল কিন্তু আমি নিয়াত দেখিবলৈ নাপালো। মই একো নাজানো। কালি ৰাতি মই ডিউটি কৰি যাই টোপনি আহিছোঁ। মোক টোপনি অৱস্থাত যাই সঞ্জীৱ নাথ আৰু হৰিপ্ৰসাদ নেওগ আৰু কোন কোন আছিল তো মোক পুৰা মাৰিছে। যে হাতবিলাক মাৰিছে, গলত মাৰিছে, কাণত মাৰিছে, বুকত মাৰিছে, তলত মাৰিছে। মোক মাৰি পেলাই বস্তাত ভৰাই পেলাই পেলাই দিব আৰু কয় মাৰি পেলাও, মাৰি পেলাও, এই বাঙালক ৰাখি লাভ নাই, মাৰি পেলাও, মাৰি পেলাও। হৰিপ্ৰসাদক কয়, সঞ্জীৱ নাথক কয় মাৰি পেলাও, মাৰি পেলাও। মই ভৰিত ধৰিছোঁ তথাপিও মোক মানে না, মোক লেথাই লেথাই মাৰি ৰাস্তা লৈ গৈছে আৰু কৈছে মাৰি পেলাই দি ইয়াক ৰাখিব নালাগে, ৰাখিব নালাগে। তাৰপিছতে ঘৰৰ ওচৰৰ মানুহবিলাক এই অমলৰ ভাইবিলাক ইহঁতে লাঠি ঠেঙা লৈ আহি মোক জীৱন ৰক্ষা কৰে। আচল মোক সিহঁতে ৰাখিছিল ৰাতি। আকৌ টোপনি আহিছে, আৰু একবাৰ আহিছে, আহি আৰু উঠাই আৰু মাৰিছে মোক। দুইবাৰ মোক মাৰে। আৰু অৰূপ ছাৰ ওচৰত গ'লো, এই ছাৰে কৈছে যা তুই ক'ত ডিচি SP ডিপোৰ্ট কৰে না কেছ কৰে, কি কৰে কৰি থাক, ইয়াৰ পৰা যা। মই তাৰ পাছত আহিলোঁ, আহি গোটেই ৰাতি বহি থাকিলোঁ। মই একো নাজানো, মই কি বুলি মাৰিছো। হয়তো আমাৰ ঘৰৰ কি গোপন কথা জানে, গোপন কথা প্ৰকাশ কৰিব। সিহঁতৰ ঘৰত CC কেমেৰা আছে চাৰিওফালে, ক'ত কি এই অৰূপ কুমাৰৰ ঘৰৰ চাৰিওফালে CC কেমেৰা আছে। সিহঁতে কোনে কি কৰে নকৰে মই নাজানো। মোৰ ডিউটি আছিল, মোক কিবা কৈছে মই একো নাজানো। হা সিহঁতে ঘৰৰ মানুহ বুদ্ধি পৰামৰ্শ কৰি মোক মাৰিব আহিছে, মাৰিছে। মানে কোনে মাৰবা দিছে? এতিয়া মইতো টুকুৰিত আছিলোঁ, সিহঁতে ঘৰৰ সবে মিলি আলোচনা কৰি আহিছে মোক মাৰাৰ কাৰণে। হৰিপ্ৰসাদ নেওগ অৰূপ কুমাৰ ছাৰৰ PSO আৰু সঞ্জীৱ নাথ অৰূপ কুমাৰ ছাৰৰ ড্ৰাইভাৰ, এই দুইজনে মোক খুব মাৰিছে। আৰু বস্তা লৈছে, কৈছে বস্তাত ভৰাই সিহঁতক মাৰি পুতি থ, এনেকুৱা কয়। আপুনি কি হিচাপত কাম কৰি আছে? মই হোমগাৰ্ড হিচাপে সিহঁতৰ ঘৰত হাউচ গাৰ্ড ডিউটি কৰি আছোঁ। আৰু হৰিপ্ৰসাদ নেওগ অৰূপ ছাৰৰ PSO, সঞ্জীৱ নাথ অৰূপ ছাৰৰ ড্ৰাইভাৰ। কিমান বছৰ ধৰি আপুনি আছে? মই ইহঁতৰ ঘৰত 2 বছৰ ধৰি ডিউটি কৰিছোঁ। ইমান দিন মোক বহুত বেয়া ব্যৱহাৰ দেখা নাই, কিন্তু ভিতৰে ভিতৰে কি হিংসা কৰিছে মই এইটো নাজানো। কালি কেতিয়া? কালি ৰাতি 1টা বজাত মই FIR দিছোঁ। পিছত আমাৰ সংগঠনৰ মানুহবিলাক আহিছে, আহি মোক লৈ যাই মেডিকেল কৰি কোকৰাঝাৰ থানাত FIR দিছে। অৰূপদেৱ জনাইছোঁ। অৰূপদেৱ মোক ধমক দি খেদাই দিয়ে, কয় যা 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 DC কমপ্লেইন কৰিবি না কেছ কৰিবি, কৰি থাক, মোৰ ইয়াত এইবিলাক নাটক দেখাই লাভ নাই, এরকম করে কয়। তাৰপিছত মই কি সিহঁতে পাত্তা নাপালোঁ, মই ক'ত যাওঁ ইমান ৰাতি। মই যেনে তেনে ৰাতিটা থাকিলোঁ, থাকি আমাৰ সংগঠনক ফোন কৰিলোঁ, আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক। সিহঁতে আহি মোক মেডিকেল কৰাই FIR দিছে কোকৰাঝাৰ থানাত। আপুনি কি ক'ব এতিয়া, কি দাবী জনাব? এতিয়া মই কি কৰোঁ, মইতো মৰি যাম। মোৰ 3টা ল'ৰা, একটা আছে হোষ্টেলত, একটা ল'ৰা যে কলেজ পঢ়ি যিটো আহিছে, আৰু একটা সৰু আছে। মই যদি মৰি যাম, মই কোনে মানুষ কৰিব? আপুনি কি আহ্বান জনাব এতিয়া চৰকাৰক, প্ৰশাসনক? যেটো ন্যায্য বিচাৰ সেইটো লাগে মোক, যেটো ন্যায় বিচাৰ সেইটো লাগে। অৰূপ ছাৰ ই নিজে কিয় মোক মাৰাব? মই মুছলিম দেখি মোক কোৱা যে মই গুচি যাম। যদি অৰূপ কুমাৰ যদি মোক কয় মুছলিম মানুহ মই নাৰাখো, তই গুচি যা, তাহলে মই গুচি আহোঁ। মোক কিয় মাৰিব লাগে? মই কৈছোঁ মোক কিয় মাৰিছে আপুনি? ইহঁতে মাৰিব নাপালে PSO কিয় মাৰিব? আপোনাক ধৰ্ম মুছলিমক লৈ কিবা কথা কৈছে? কথা কৈছে মোক। কি বুলি কৈছে? কৈছে বাঙালক মাৰ, এই মুছলিমক ৰাখিব নালাগে, মাৰি বস্তাত ভৰাও, এরকম কয়। মিয়াক মাৰ বুলি কৈছে? মিয়াক মাৰ বুলি কয়, মিয়াক মাৰ, মাৰি বস্তা আৰু বস্তা আনিছে, এই গৰুৰ দানা খোৱা বস্তাটো আনিছে, বস্তাত ভৰাও, এনেকুৱা কয়। কোনে কৈছে এইটো? হৰিপ্ৰসাদ নেওগ আৰু সঞ্জীৱ নাথ ড্ৰাইভাৰ আৰু PSO। সমগ্ৰ ঘটনা আপোনালোকে ইতিমধ্যে গম পাইছে। আৰু আজিৰ দিনত BTRৰ EM অৰূপ কুমাৰ ডাঙৰীয়াৰ নেতৃত্বত বা অৰূপ কুমাৰ ডাঙৰীয়াৰ পৰা যে এতিয়ালৈকে মানে অসম আৰক্ষীৰ গৃহৰক্ষী জোৱানো যে মানে সুৰক্ষিত নহয়, ইতিমধ্যে এইখিনি কথা মানে আপোনালোকেও গম পাইছে, আমিও গম পাইছোঁ। যোৱা 10 তাৰিখে ৰাতি 11টা বজাত আৰু ৰাতি 1টা বজাত অৰূপ কুমাৰৰ নেতৃত্বত অৰূপ কুমাৰৰ মানে এনি টাইম মানে শোৱা থকা তেখেতৰ গৃহৰক্ষী মানে জোৱানৰ দ্বাৰাই তেখেতৰ মানে যি হাউচ গাৰ্ড আছিল, হাউচ গাৰ্ডক মানে মুছলিম সম্প্ৰদায়ক বুলি বা
বিভিন্ন মানে অজুহাত দেখায় যে যেনেকৈ মানে নিৰ্মমভাৱে প্ৰহাৰ কৰি তেখেতক মানে বস্তাত ভৰাই মানে নদীৰে তেখেতক মাৰি পেলোৱাৰ মানে যি ষড়যন্ত্ৰ কৰিছিল, এই ষড়যন্ত্ৰৰ পৰা ওচৰ চুবুৰীয়াৰ মানুহখিনি তেখেতক ৰক্ষা কৰি তেখেতে ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীৰ ওচৰত তেখেতে এখন মানে গোচৰ ৰুজু কৰিছে। আৰু আমি গম পোৱা মতে যোৱাকালি দুজন ব্যক্তি কোকৰাঝাৰ কোকৰাঝাৰ থানাৰ আৰক্ষীৰ বিষয়াই মানে লৈ আহিছিল। তাৰে ভিতৰত তেখেতসকলে মানে কি কৰিল এয়া এতিয়ালৈকে মানে প্ৰকাশ হোৱা নাই। এই ঘটনাত আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই মানে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আপোনালোকে জানে অসমৰ মুখ্যমন্ত্ৰী হওক, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হওক, সময়ে সময়ে আমি দেখিবলৈ পাওঁ শ্লোগানবিলাক তেখেতসকলে বেটি বচাও বেটি পঢ়াও এটা শ্লোগান দিয়ে। আজিৰ দিনত এই অৰূপ কুমাৰ নেতৃত্বত অৰূপ কুমাৰ ডাঙৰীয়াৰ মানে পৰা যে বেটিও যে সুৰক্ষিত নহয়, ইতিমধ্যে কিন্তু আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়া হওক, বিভিন্ন ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে কিন্তু তেখেতৰ যিখিনি হোৱাটছআপৰ মেছেজ ইতিমধ্যে কিন্তু ভাইৰেল হৈছিল। আৰু ভাইৰেল হোৱাৰ পিছতে কিন্তু বিভিন্ন সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, বিভিন্ন ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু আজিলৈকে কিন্তু অসমৰ বিজেপি চৰকাৰে বা অসমৰ যি বিজেপিৰ ৰাজ্যিক সভাপতি আছে তেখেতসকলে কিন্তু আজিলৈকে অৰূপ কুমাৰ ডাঙৰীয়াৰ ওপৰত যিখিনি মানে ব্যৱস্থা ল'ব লাগিছিল কিন্তু আমি নিয়াত দেখিবলৈ নাপালোঁ। আৰু এই অৰূপ কুমাৰ ডাঙৰীয়া অকল আজি যে তেখেতৰ ঘৰত হাউচ গাৰ্ড গৃহৰক্ষী জোৱান যেনে যে নিৰাপত্তাহীন এইটো নহয়। কিন্তু আপোনালোকে জানে যোৱা 9 তাৰিখে ফকিৰিগ্ৰাম অঞ্চলত তেখেতৰ গাড়ীৰ ৰাস্তা ছাইড দিয়া নাই কাৰণে এজন বেংগলী সম্পাদকৰ মানুহক কিন্তু তেখেতৰ নেতৃত্বত কিন্তু নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। ইতিমধ্যে ফকিৰিগ্ৰাম থানাত এজাহাৰ দাখিল হৈছে আৰু উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি আছে। আমি এবিএমচি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, অৰূপ কুমাৰ ডাঙৰীয়া বিটিচি অঞ্চলত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে উঠি পৰি লাগিছে নেকি? সময়ে সময়ে তেখেতে সাম্প্ৰদায়িক মন্তব্য, সময়ে সময়ে বিভিন্নজনক আক্ৰমণ, এনেকৈ বিটিচি অঞ্চলত তেখেতৰ নেতৃত্বত বিটিচিত এটা অস্থিৰ পৰিৱেশ কৰা যে ষড়যন্ত্ৰ চলি আছে ইতিমধ্যে সকলো ৰাইজে বা আমি কিন্তু মানে গম পাইছোঁ। আৰু অৰূপ কুমাৰ ডাঙৰীয়া যে মানে বিটিচিত তেখেতসকলে আজি অৰূপ কুমাৰ ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে প্ৰশ্ন কৰিছোঁ, অৰূপ কুমাৰ ডাঙৰীয়া বিটিচি অঞ্চলত তেখেতে কিঞ্চং হ'ব বিচাৰিছে নেকি? 10 তাৰিখৰ ৰাতি অনুমানিক 11টাৰ পিছত অৰূপ দে নামৰ যিজন EM আছে বিটিচিৰ EM, তেখেতৰ ঘৰত এজন গৃহৰক্ষীৰ বাহিনীৰ ওপৰত যিটো নিৰ্মমভাৱে অত্যাচাৰ হ'ল, তেখেতক যেনেকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰিছে, ইতিমধ্যেই ভিক্টিম পৰিয়ালে বা ভিক্টিমজনে আপোনালোকৰ ওচৰত ষ্টেটমেণ্ট দিছে। তেখেতে সম্পূৰ্ণ পুংখানুপুংভাৱে আপোনালোকৰ ওচৰত দাঙি ধৰিছে তেখেতৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰা হৈছিল। এই কথাখিনি ইতিমধ্যে মিডিয়াৰ জৰিয়তে আপোনালোকৰ সন্মুখত তেখেতে কৈছে। আমি গম পোৱা মতে সেইদিনাখন তেখেতৰ লগত থকা EMজনৰ লগত থকা বাকী যিবোৰ মানে তেখেতৰ চিকিউৰিটি আছে, সেই চিকিউৰিটিবোৰে বা তেখেতৰ ড্ৰাইভাৰ আছে, তেখেতসকলে তেখেতক ৰাতি যাই পেলাই নিৰ্মমভাৱে মাৰপিট কৰিছে, তেখেতক মাৰি পেলোৱাৰ এটা মানে ষড়যন্ত্ৰ কৰিছে বুলি ইতিমধ্যেই আপোনালোকৰ মিডিয়াৰ জৰিয়তে সেই ব্যক্তিজনে ইতিমধ্যে প্ৰকাশ কৰি গৈছে। আমি এনেকুৱা ঘটনা বিটিচি অঞ্চলত বা বিটিচিৰ কোনোবা EM বা MCLৰ ঘৰত প্ৰথম হ'বলৈ দেখা পালোঁ। এনেকৈ আগত কেতিয়াও হোৱা নাছিল। আমি এইটো ডাঠিকৈ ক'ব পাৰোঁ যে বিটিচি অঞ্চলৰ যিকোনো MLA হওক, কোনোবা মন্ত্ৰী হওক, EM MCLA হওক, কাৰোবাৰ ঘৰত মানে নিৰাপত্তাৰক্ষীৰ মানুহ ওপৰত এনেকুৱা কোনো ধৰণৰ অত্যাচাৰ হোৱা নাছিল। আজি আমি প্ৰথম শুনিবলৈ পালোঁ বা দেখিবলৈ পালোঁ। তো এনেকুৱা ঘটনা এজন EMৰ ঘৰত হোৱাটো একেবাৰে সম্পূৰ্ণ দুৰ্ভাগ্যজনক। আমি এবিএমচি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অকল এইটো ঘটনা নহয়, এটাৰ পিছত এটা ঘটনা তেখেতৰ জৰিয়তে হৈয়ে আছে বিটিচি অঞ্চলত। বিভিন্নজনে ইতিমধ্যে এজাহাৰ দি আছে, বিভিন্নজনে বিভিন্ন ধৰণৰ অভিযোগ প্ৰশাসন বিভাগক দি আছে। জিলা প্ৰশাসনে গোটেইখিনি বস্তু জনাৰ পিছতে কোনো ধৰণৰ ব্যৱস্থা নলোৱাৰ কাৰণে কিন্তু এইবিলাক ঘটনা তেখেতে সংগঠিত কৰিবলৈ সাহস পাইছে। গতিকে আমি এবিএমচিয়ে স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে বিটিচি অঞ্চলখন কোনোবাই যদি ভাবে যে মোৰ মানে ব্যক্তিগত সম্পত্তি, পৈতৃক সম্পত্তি, তেনেহ'লে তেখেতে ভুল ভাবিছে। এনেকৈ এজন গৃহৰক্ষী বাহিনী যদি সুৰক্ষিত নহয় তেনেহ'লে সাধাৰণ পাব্লিক কেনেকৈ সুৰক্ষিত থাকিব? গতিকে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক, কোকৰাঝাৰ জিলাৰ প্ৰশাসনিক বিষয়াসকলক আমি আহ্বান জনাইছোঁ, এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে। যিসকল এই ঘটনাৰ লগত জড়িত আছে তেখেতক যিসকলে মাৰপিট কৰিলে, এই মাৰপিট কৰা
ব্যক্তিসকলক যাতে কোনো পৰ্যায় মানে তেখেতসকলে ৰেহাই নিদিয়ে, যাতে তেখেতসকলে হাৰি যাব নোৱাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা ল'ব লাগিব। নহ'লে কিন্তু ABMC হাতাপতি বহি নাথাকি স্পষ্ট কথা কৈছোঁ। ইয়াৰ কাৰণে কিন্তু আমি কিন্তু আন্দোলনৰ কাৰণে প্ৰস্তুতি হৈছোঁ। কাৰণ তেখেতে এজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তি হোৱাৰ কাৰণে তেখেতৰ ঘৰত এনেকুৱা অত্যাচাৰ হ'ল নেকি? আমি এইটো প্ৰশ্ন কৰিছোঁ। দেখাই দিব লাগিছিল, থানাত পঠাই দিব লাগিছিল, বেলেগ এজন ল'ব লাগিছিল। কিন্তু তেখেতৰ যদি এনেকুৱা কোনো কিবা নাই, ঘৰত কিয় অত্যাচাৰ কৰিব লাগিব? গতিকে এনেকুৱা কাৰ্য কোনো পৰ্যায়ত গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি কোনো পৰ্যায় মানি নলওঁ। স্পষ্ট কথা, আমি জিলা প্ৰশাসন বা আৰক্ষী অধীক্ষকৰ ওচৰলৈ আমি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ BTC চিফ যি প্ৰমোদ বড়ো ডাঙৰীয়া আছে তেখেতকো আমি আহ্বান জনাইছোঁ। তেখেতৰ ওপৰত কৰা এটা মানে সিদ্ধান্ত ল'ব লাগে, বিহিত ব্যৱস্থা ল'ব লাগে। তেখেতে মানে যিটো পাৱাৰ যিটো মানে মিছ ইউজ কৰি আছে সেইখিনি যাতে তেখেতে কৰিব নোৱাৰে, তাৰ কাৰণে আমি BTC চিফ ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ। অতি সোনকালে ব্যৱস্থা লওক আৰু আৰক্ষী অধীক্ষকে এই কেছৰ এগেইনষ্টত মানে কঠোৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি ABMC দাবী জনাইছোঁ। অনাগত দিনত যাতে তেখেতৰ দ্বাৰাই এই BTC অঞ্চলত এনেকুৱা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা তেখেতৰ দ্বাৰাই কোনো মানুহ যাতে মানে অত্যাচাৰিত হ'ব নালাগে, এনেকুৱা যাতে মাৰপিট তেখেতৰ দ্বাৰাই খাব নালাগে। আৰু তেখেতৰ চিকিউৰিটিৰ পৰা কেনেকৈ ব্যৱহাৰ হৈ থাকে, চিতলাৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে চাওক, তেখেতে যি কয় সি এনেকুৱা হ'ব নেকি? সিও এজন চিকিউৰিটি, আৰু সেই লগত থকা চিকিউৰিটিখিনিয়ে যে তেখেতসকলক মাৰপিট কৰে, তেখেতসকলৰ মানৱতা থাকিব লাগে। গতিকে সেই চিকিউৰিটিখিনিও যাতে যিসকলে মাৰপিট কৰিছে তেখেতসকলেও যাতে কোনো পৰ্যায় হাৰি যাব নোৱাৰে, যাতে ৰেহাই নাপায়, তাৰ কাৰণে আমি জিলা প্ৰশাসনৰ ওচৰত আহ্বান জনাইছোঁ। কোকৰাঝাৰ যি আৰক্ষী অধীক্ষক আছে তেখেতলৈ আমি আহ্বান জনাইছোঁ, কঠোৰ সিদ্ধান্ত লওক। এই দোষীসকলে যাতে কোনো পৰ্যায় হাৰি যাব নোৱাৰে, এই কেছ যাতে কোনো পৰ্যায় মানে নৰ্মেল নহয়, যাতে তেনেকুৱা মানে ব্যৱস্থা যাতে থানা বা আৰক্ষী প্ৰশাসনসকলে যাতে ব্যৱস্থা লয়, তাৰ কাৰণে আহ্বান জনাইছোঁ। আমি চাই আছোঁ। ইয়াৰ পৰৱৰ্তী যদি আমি দেখা পাওঁ যে নহয় এই দোষীসকলে হাৰি যাব মানে এটা ৰাস্তা ওলাইছে, তেনেহ'লে কিন্তু আমি বৃহৎ আন্দোলন কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুত হৈছোঁ। গতিকে আমি ABMCয়ে দাবী কৰিছোঁ এই ঘটনাৰ কোনো পৰ্যায় যাতে পুনৰাবৃত্তি নহয়, তাৰ কাৰণে এই অৰূপ দে নামৰ যিজন EM আছে সেই EMজনৰ মানে বৃহৎ এটা মানে কিবা ল'ব লাগে, মানে আৰক্ষী প্ৰশাসনে এটা সিদ্ধান্ত বা এটা ষ্টেপ ল'ব লাগে, যাতে তেখেতসকলে কোনো পৰ্যায় হাৰি যাব নোৱাৰে। তাৰ কাৰণে আমি জিলা প্ৰশাসনৰ ওচৰত আহ্বান জনালোঁ।